বাৰিষাৰ প্ৰথমটো বানত অনাহাৰে অনিদ্ৰাই দ্বিতীয়টো দিন পাৰ কৰিলে বান আক্ৰান্তই। হুজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও আজি দিনলৈকে বানৰ কবলত আছে। যোৱা কেইদিনমানৰ নেৰানেপেৰা বৰষুণৰ ফলত হুজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত বগুৰি, বিন্নাকান্দি, নিখাৰীমুখ, ভিদৌৱাটি, জংগল ব্লক, চাৰ্কুল, যমুনামুখ আদি অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমানলৈকে বানপানীৰ কবলত আছে। কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানত বুৰ যোৱাত কৃষকসকলে মূৰে কপালে হাত দিছে। বানত সম্পূৰ্ণৰূপে বিধ্বস্ত ধাননি পথাৰ ৰাতিটোৰ ভিতৰত মানুহৰ ঘৰবাৰী বুৰাই পেলোৱাত মানুহে বছৰটোৰ বাবে জমা কৰি ৰখা ধানসমূহ সম্পূৰ্ণৰূপে পানীৰ তলত ডুবি গৈছিল যদিও আজি কোনোমতে ধানসমূহ পানীৰ মাজৰ পৰা আনি ৰাস্তাত মেলি শুকুৱাবলৈ চেষ্টা কৰি আছে। ইফালে যমুনামুখ সমষ্টিৰ বিন্নাকান্দি ব্লক কংগ্ৰেছ আৰু হুজাই জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বানাক্ৰান্তৰ মাজত চিৰা, চেনি, কয়েল, গুড়, বিস্কুট, চাবোন আৰু পানীৰ বটল বিতৰণ কৰে। অতি পৰিতাপৰ বিষয় যে বৰ্তমান সময়লৈকে সমষ্টিখনৰ বিধায়ক আব্দু ৰহিম আজমল বা তেওঁৰ কোনো প্ৰতিনিধিয়ে বানাক্ৰান্তৰ খবৰ ল'বলৈ যোৱা নাই। একমাত্ৰ নিৰ্বাচনৰ সময়ত ভোটৰ স্বাৰ্থত বিধায়কজন সমষ্টিত আবিৰ্ভাৱ হয়। ডবকাৰ পৰা হিলাল চৌধুৰীৰ প্ৰতিবেদন, আসাম ফোকাছ। বনাব লাগে প্ৰশাসনে প্ৰত্যেকটো জেগাত ৰিলিফ কেম্প বনাব লাগে আৰু ৰিলিফ কেম্প বনাই মানুহক ৰিলিফত দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে এই মহামাৰীৰ সময়ত পানীৰ মাজত থাকিলে আৰু বেছি হ'ব, প্ৰব্লেম হ'ব। গতিকে এই সকলো মানুহক অনতিপলমে নাওকাৰ ব্যৱস্থা কৰি ওলাই আনিব লাগে। NDRF টিম আহিব লাগে। আগতে যেনেকৈ আমাৰ NDRF টিমে কাম কৰিছিল, কিন্তু এইটো চৰকাৰৰ দিনত কাম কৰা নাই। গতিকে মই প্ৰশাসনক, বিশেষকৈ প্ৰশাসনক হুজাই প্ৰশাসনক, জিলা প্ৰশাসনক সোনকালে ওলাই আহিব লাগে। তেওঁলোকে আজি 48 ঘণ্টা পাৰ হৈ গ'ল, প্ৰশাসনৰ কোনো বিষয়া অহা নাই, চোৱা নাই, মানুহক ৰিলিফ দিয়া নাই। গতিকে এইখিনি ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিব লাগে। গোটাকে ওলা ফলাট হয়েছে রে বাপ, গোটাকে পানি আমরা টানিয়া বার করছেন মানুষে, বেড টানিয়া বেড ভাঙিয়ে গেছে, বাঙ্গা বেড়ে দিয়ে খাবার সাবর কোনটা রাখারে চিতা মানুষ বার করা। আর সরকারের অনুমতি আমরা লাগে তাকায় মায়া মহাবত সরকারে করতাম আর না আমরা কোনো উপায় নাই। MLA আসবে তারা, MLA কিছু দিচ্ছে না, সরকারের মেম্বারও কিছু দিচ্ছে না। বর্তমানে রাস্তার MLA সারাও তো MLA হয়ে গেলে মিনিস্টার হয়ে গেলে কিছু দিলে না, কেউ আইয়া দেখলাম না আমরা আসি কোন জায়গা কোন সাগরের পড়ে রয়েছে, কিচ্ছু দেখলা না। ঘর ভাঙ্গি এখন ঘর আমরা ভাঙাইছিও না, আমি আমার একটা বাসা বানাই রাস্তার উপরে বাসা বানাই পড়ে গেছি। বহুত এলেকাত আমি কালি যাব পৰা নাই, কাৰণ পুৰা পানী আছিল। আজি অলপ পানী কমাৰ কাৰণে আমি ভিতৰত সোমাই দেখিছো মানুহৰ অৱস্থা, যি অৱস্থা, মানুহে যিখিনি ধান গোটেই বছৰৰ কাৰণে জমা কৰি থৈছিল, এই গোটেইখিনি ধান পুৰা তিতি গৈছে। তিতাৰ ফলত মানুহে যিটো ৰাস্তাৰ ওপৰত ধানখিনি মেলি দি পেলাই ধানখিনি শুকোৱাৰ চেষ্টা কৰিছে। লগতে সকলো মানুহে ৰাস্তাৰ ওপৰতে ৰান্ধি বাঢ়ি খাই বৈ জীৱন নিৰ্বাহ কৰা হৈছে। অতি কৰুণ দৃশ্য। ইয়াৰ পিছতো বিভিন্ন দল সংগঠনে অলপ সাহায্য পৰ্যায়ত নিজৰ হেৰিয়া অনুযায়ী খাদ্যসমূহ বিতৰণ দিছে। বহুতে বিস্কুট, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰাও বিস্কুট, পানী চানী আদি বিতৰণ কৰা হৈছে। ইয়াৰ পিছত আমাৰ ডবকা যমুনামুখ গান্ধী ব্লকৰ সভাপতি ৰেহানুদ্দিন ডাঙৰীয়া পৰ্যাপ্ত পৰিমাণে চাউল, দালি, চিৰা, মুড়ি আদি দি পেলাই সামান্য সকাহ দিয়াৰ চেষ্টা কৰিছে। আমাৰ লগত এই যমুনামুখ বিন্নাকান্দি ব্লকৰ সভাপতি ৰেহানুদ্দিন ডাঙৰীয়া, তেওঁৰ পৰা আমি তেওঁৰ ভাষ্য শুনাব আপোনালোকক বিচাৰিম। লগতে আৰু স্থানীয় ব্যক্তিসকল আছে, তেওঁলোকৰ পৰা সিহঁতৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যমুনামুখ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত এলেকাত আমি হাজী আনফালি কলেজৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কিছু ভলণ্টিয়াৰ লৈ তেওঁলোকৰ লগত তেওঁলোকে কিছুমান সামগ্ৰী লৈ আহিছে, যিটো ইয়াত বানাক্ত যিসকল আক্ৰান্ত হৈছে, বানত যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিব। আৰু আমিও তেওঁলোকক সহযোগ কৰিছোঁ। আমি NSS হাজী আনফালি কলেজৰ ইউনিটৰ ফালৰ পৰা আজি আমি ইয়াত আহি মানুহৰ যিটো ক্ষোভ দেখা পালোঁ যে এতিয়ালৈকে কোনো নেতা বা চৰকাৰৰ ফালৰ পৰা বা লোকেল সমষ্টিৰ কোনো MLA আজিলৈকে ইয়াত খবৰ লোৱা নাই, তেওঁলোকে ক্ষোভ বুজাৰিছে। গতিকে আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিব চৰকাৰলৈ, লোকেল MLA লৈ, যে তেওঁলোকে যাতে এই যিসকল বানত আক্ৰান্ত যিসকল ভুক্তভোগী তেওঁলোকৰ খবৰ লয়, তেওঁলোকৰ সাহায্যৰ সুবিধা কৰি দিয়ে। মানুহে ৰাস্তা ঘাটে বহুত মানুহ ওলাই আহিব পৰা নাই, ভিতৰতে পৰি আছে। বহুত মানুহ
ঘৰৰ পৰা ওলাব পৰা নাই, 2-3 দিন ধৰি খাব পৰা নাই তেওঁলোকে। চৰকাৰলৈ আমাৰ ফালৰ পৰা আহ্বান এটা থাকিব, চৰকাৰলৈ এই যিটো কৰোণা মহামাৰীৰ সময়ত আকৌ আৰু এটা মহামাৰী আমাৰ ওপৰত প্ৰকৃতিয়ে জাপি দিছে, তাৰ কাৰণে যাতে চৰকাৰে এটা চকু মেলি চাই তেওঁলোকে এই বানত আক্ৰান্ত মানুহক সহায় এটা কৰে, আমাৰ এটা অনুৰোধ থাকিব।